হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ বহুত দিনৰ পৰা চিনেমা চোৱা নাই, ভাবিছোঁ আজি যাম লখিমপুৰত আমি চিনেমা হলত চিনেমা চাবলৈ যাম। তই কি দি আছে পুষ্পা? মানে চিনেমা হলটো বন্ধ হৈ আছিল কৰোণাৰ কাৰণে, এতিয়া খুলিছিলে নাই নাজানো। যদি চিনেমা হলটো খোলে তেতিয়াহ'লে আমি চিনেমা চাই আহিম, আৰু যদি নুখোলে তেতিয়াহ'লে আমি লখিমপুৰত থকা গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰত যাম, তাৰ ভিউখিনি অলপ চাই আহিম আৰু আপোনালোকক দেখুৱাম। তো ব'ল ভাই গৈ থাকোঁ। আৰু এতিয়া আছোঁ আমি হাৰমতিৰ পৰা যাম লখিমপুৰ টাউনত চিনেমা চাবলৈ। চিনেমা চাব নাপালেতো সোমাই আহিম দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰত। A few moments later. লখিমপুৰত আহিছিলোঁ চিনেমা চাবলৈ, এইটো নক্ষত্ৰ চিনেমা হল, কিন্তু বন্ধ হৈ আছে। আমাৰ বেড লাগ, চিনেমা চাব নাপালোঁ বহুত দুখ। এতিয়া লখিমপুৰখন অলপ ঘূৰোঁ আৰু লখিমপুৰখন অলপ ঘূৰি ঘৰত যাওঁ। এতিয়া কি কৰিবি? এতিয়া হেৰি যাওঁ গণেশ মন্দিৰ। আৰু এইফালে দেৱজিতে চশমা লৈছে, কিমান পৰিল? 100 লগাচোন। লখিমপুৰ টাউনৰ গলিবোৰ চাওক, ইমান ধুনীয়া চাফ চিকুণকৈ ৰাখিছে। আৰু ইয়াত চাওক শৌচাগাৰ প্ৰস্ৰাৱগাৰ ধুনীয়াকৈ বনাই ৰাখিছে, নিট এণ্ড ক্লিন। এতিয়া আছোঁ লখিমপুৰ টাউনৰ গলিত, এইফালে চাওক কিমান ধুনীয়া চাফ চিকুণ হৈ আছে গলিটো, পূৰা নিট এণ্ড ক্লিন। এনেকুৱা থাকিব লাগে স্বচ্ছ ভাৰত। আৰু এতিয়া আমি গৈ আছোঁ, মানে ইয়াৰ বাইকটো আগত থৈছোঁ, আনিব গৈ আছোঁ। চিনেমা চাবতো নাপালোঁ, এতিয়া আমি ক'ত যাম? এতিয়া আমি গণেশ মন্দিৰ যাম, লখিমপুৰ গণেশ মন্দিৰত। তাৰপিছত যদি সময় পাওঁ তেতিয়াহ'লে দুৰ্গা মন্দিৰত সোমাম নেকি? অ'কে। গাইছ আমি চিনেমা চাব নাপালোঁ, এতিয়া গৈ আছোঁ লখিমপুৰ গণেশ মন্দিৰ। আপোনালোকক গণেশ মন্দিৰত ভিডিঅ' দেখুৱাম। এতিয়া আহিছোঁ লখিমপুৰ গণেশ মন্দিৰ। চাওক ইয়াত আছে দানপত্ৰ, আৰু এইফালে চাওক গেট, ইমান ধুনীয়া গেট। ইয়াত লিখা আছে ফটোগ্ৰাফী চাৰ্জ ₹10 অনলি। তুমি আগতে ইয়াত আহিছানে নাই? নাই, মই এবাৰ প্ৰথম নেকি? গাইছ ই হাৰমতিৰ মানুহ হয়, আজিলৈকে অহাই নাই ইয়াত। নাই, মই আহিবলগীয়া হোৱা নাই যে। তাতে সৰু এটা পুখুৰী আছে, ইয়াত কাছ আছে চাগে, কাছ মাছ। আৰু এয়া হৈছে গণেশ মন্দিৰ। চাওক ইমান ধুনীয়া নাৱৰ ওপৰত। চাওক এতিয়া ওপৰত যাম দৰ্শন ল'বলৈ। এটা বাহিৰত খুলি গৈছে ব্ৰ। মই যেতিয়া খুলিবলৈ নহ'ব ঐ ভাই। গাইছে এবাৰ ওপৰৰ পৰা ভিউ চাওক, তলত চাওক কিমান ধুনীয়া পাৰ্ক এটা বনাইছে। এইফালে চাওক ল'ৰা ছোৱালীবিলাকে খেলি আছে, আৰু এইফালে চাওক নাও বৈ আছে। এই গণেশ মন্দিৰটো আনকমনকৈ বনাইছে, মানে তলত পানী আছে, তাৰ ওপৰত এনেকৈ নাৱৰ নিচিনাকৈ বনাইছে, আৰু এই নাওটো বৈঠা মাৰি আছে। চাওক এইফালে এটা নিগনি আছে, আৰু এইফালে আৰু এটা চুকত আছে নিগনি, মানে ইয়াতে বৈঠা মাৰি আছে। আৰু ওপৰফালে চাওক ইমান ধুনীয়াকৈ সজাইছে, আৰু ভিতৰত আছে গণেশ বাবা। গাইছ এইফালে চাওক ইমান ধুনীয়া বিউটিফুল চিনাৰী। এইফালে চাওক বহি ইয়াত ফটো মাৰিবলৈ ধুনীয়া, মানে ইয়াত ফটো শ্বুটিঙৰ কাৰণে বহুত ধুনীয়া প্লেচ, সেইকাৰণে ফটো শ্বুটৰ কাৰণে চাৰ্জ লয় 10 টকাকৈ। এইফালে চাওক এটা আছে ইমান ধুনীয়া ষ্টেচু, আৰু এইফালে আপোনালোকে দেখুৱাই আছোঁ এটা বস্তু আছে ইয়াত। এইফালে চাওক খৰগোশ, এই চাওক দৌৰি আহিছে, ভাবিছে কিবা দিছোঁ বুলি। আৰু ইয়াতে চাওক এটা ধুনীয়া চিন আছে, ইয়াতো ফটোশ্বুট কৰিবলৈ বহুত ধুনীয়া প্লেচ হয়। তলত ইমান ধুনীয়া চাওক, তলত ইমান ধুনীয়া পণ্ড, আৰু ওপৰত চাওক ব্ৰিজ, আৰু ওচৰতে আছে ভেকুলী। গাইছ আমি গণেশ মন্দিৰৰ পৰা ওলাই আহিলোঁ। ব্ৰ এতিয়া ক'ত যাবি? এতিয়া দুৰ্গা মন্দিৰ। এতিয়া আপোনালোকক লখিমপুৰ দুৰ্গা মন্দিৰৰ ভিউ দেখুৱাম, বলক। গণেশ মন্দিৰৰ পৰা আহি এতিয়া চাওক এইফালে মোৰ পিছফালে দুৰ্গা মন্দিৰ, আৰু ওচৰতে আছে এটা ডাঙৰ সিংহ। এইটো সিংহ নহয়, মূৰ্তিৰ হয়। চলো গাইছ, জয় মা দুৰ্গা, মা দুৰ্গাৰ চিন্তি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ, বলক। এয়া হৈছে প্ৰৱেশ, মানে এণ্ট্ৰি। আৰু এইফালে ওলাই অহাৰ চাওক, নিজৰ হাতত বেগ আৰু মোবাইল ৰাখিব। গাইছ এয়া হৈছে এণ্ট্ৰি, আৰু এইফালে এক্সিট। এতিয়া আমি সোমাই আহিছোঁ দুৰ্গা মন্দিৰৰ ভিতৰত। আৰু এইফালে চাওক এই মন্দিৰটো এটা সম্পূৰ্ণ পুখুৰীৰ ওপৰত স্থাপন কৰা হৈছে। এইফালে চাওক এইটো হৈছে প্ৰৱেশ পথ, আৰু এইটো হৈছে ওলাই যোৱাৰ পথ। আৰু এতিয়া আমাৰ ভিতৰলৈ সোমাই আহোঁ। এইফালে চাওক ইমান ধুনীয়াকৈ এই চাওক লেম্পপোষ্ট, বহুতকেইটা লেম্পপোষ্ট আছে, মানে ৰাতি যেতিয়া লাইটবিলাক জ্বলাই দিয়া হয় দেখাত বহুত শুৱনি হয়। আৰু দুৰ্গা পূজাৰ সময়ত এই পুখুৰীত বহুতকেইটা লাইট জ্বলাই দিয়ে, আৰু দেখাত আৰু বহুত ধুনীয়া লাগে। আৰু এটা হওক ভিতৰত
গাইছ এয়া হৈছে দুৰ্গা মন্দিৰ এতিয়া আমি ভিতৰত যাম আৰু চক কিমান ওপৰত স্থাপন কৰা হৈছে চক গাইছ আপোনালোকে যদি লখিমপুৰ ফুৰিবলৈ আহে তেতিয়া আপোনালোকে গণেশ মন্দিৰ আৰু এইফালে মা দুৰ্গা মন্দিৰত নিশ্চয় এবাৰ আহিব মনটো পবিত্ৰ হ'ব আৰু ইয়াৰ ভিউটো একদম অসাধাৰণ হয় অসাধাৰণ এইফালে চব ইমান ধুনীয়া ধুনীয়া চব মূৰ্তিবিলাক আছে এইফালে চব মহাভৈৰৱী আৰু এইফালে চব কামৰূপী আৰু এইফালে চব সপ্তাহিনী স্কন্দ মাতা কুষ্মাণ্ডা দুৰ্গা মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰ যাওঁ আহিছিলোঁ ভাবিছিলোঁ লখিমপুৰত চিনেমা চাই যাম বুলি ভাবিলোঁ কিন্তু চিনেমা হল বন্ধ হৈ আছে মনটো বেয়া লাগিল অলপ তাৰপিছত গণেশ মন্দিৰ আৰু দুৰ্গা মন্দিৰত আহিলোঁ মনটো অলপ ভাল লাগিল আৰু এইফালে মন্দিৰৰ বাহিৰত চাকি জ্বলাই